নমস্কাৰ সকলোকে, সকলো ভালে আছে আশা কৰোঁ। সকলো ভালেই থাকক সেইটোৱে কামনা কৰোঁ। সকলো ভালে থাকক, ভগৱান প্ৰভুৱে সকলোকে ভালে ৰাখক, নহয় জানো? বন্ধুসকল, এষাৰ কথা আছে, কি জানে? যিসকল মানুহে অৰ্থাৎ কষ্ট কৰিব জানে দেই, যিসকল মানুহে কষ্ট কৰিব জানে, সেইসকল মানুহে অৰ্থাৎ কষ্টৰ মূল্যটো বুজি পায়। আৰু যিসকল মানুহে কষ্ট কৰিব নোখোজে, সিহঁতে কষ্টৰ মূল্যটো বুজিয়ে নাপায় ফটকৈ। দুখীয়া মানুহক কালি সিহঁতে ইটিকিং কৰিব জানে, কেতিয়াও নাভাবে যে ইমান কষ্ট কৰি পেলাই ঘৰখন চলাই আছে, ধন্য মানিছোঁ দেই। এনেকুৱা কিছুমান মানুহ আছে, মানে মানুহক ইটিকিং কৰিয়ে ভাল পায়। সিহঁতৰ জীৱনটো মানুহক ইটিকিং কৰিয়ে যাব। কেতিয়াও সিহঁতৰ দৰে মানুহবোৰে মানুহক সহায় নকৰে আৰু জানা কথাটো কেতিয়াও শিকাই নিদিয়ে। কাৰণ সিহঁতে সুখত আছে না, সিহঁতে দুখৰ থকা মানুহবোৰৰ কষ্টটো ক'ত বুজি পাব কওক? কথাবোৰ তেনেকুৱা ধৰণৰ। সকলোকে ধন্যবাদ।